নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আকৌ কথা ফৰ বৃদ্ধিলে আমাৰ আজিৰ এই খণ্ডটো এপিসোডটো আকৌ বিশেষ কাৰণ আজি আমি কথা পাতিম নাৰী দিৱসৰ উপলক্ষে আৰু নাৰী দিৱস হিচাপে আমাৰ মাজত আছে দুগৰাকী খুব এম্পাৱাৰ্ড লেডি অলৰেডি এগৰাকী হৈছে আমাৰ ডক্টৰ মানসী দেৱী তেখেত হৈছে পিডিয়াট্ৰিক অকুপেশ্যনেল থেৰাপিষ্ট আৰু এগৰাকী হৈছে ডক্টৰ চনমিতা চৌধুৰী তেখেত হৈছে মনোৰোগ বিশেষজ্ঞ আৰু আপোনালোকক ওয়েলকাম জনাইছো থ্যাংক ইউ সৰি তোমালোকক ওয়েলকাম জনাইছো আজি খণ্ডটো আপোনালোকে উপভোগ কৰক কাৰণ লাষ্টলৈকে মই নাজানো কিমান কথা পাতিম কি কথা পাতিম আৰু আমাৰ কমপ্লিটলি এইটো আনকাট আনফিল্টাৰ্ড এপিসোড এটা এইটো কাৰণে ঠিক আছে আমি ফাৰ্ষ্ট কথা ষ্টাৰ্ট কৰোঁ তোমাকে প্ৰথমে সুধো ইয়েস ঠিক আছে তুমি যেতিয়া এজ এ অকুপেশ্যনেল থেৰাপিষ্ট আহিছা অসমত আহিছা বা এনে তুমি যেতিয়া অকুপেশ্যনেল থেৰাপিষ্ট হিচাপে কাম ষ্টাৰ্ট কৰিছা তুমি নাৰী হিচাপে কিবা বেলেগ ফিল কৰিছা নেকি মানে নাৰী মানে এজ এ ফিমেল কিবা ডিফাৰেণ্ট হয় নেকি মানে ডিসক্ৰিমিনেশ্যন ডিছক্ৰিমিনেশ্যন মই তেনেকৈ চাবলৈ গ'লে মই ইমান ডিসক্ৰিমিনেশ্যন নাই পোৱা পঢ়া শুনা কালততো একদমেই পোৱা নাছিলোঁ বিকজ মই কলকাতাৰ পৰা পঢ়িছোঁ প্ৰথম চাকৰি কলকাতাত তো কলকাতা মানে মামনি কলকাতা মানে মা তো তাতে যিমান মানে এনেকুৱা লাগিছিলে যে চবেই আঁকোৱালি লৈছে গুৱাহাটীত অকণমান ট্ৰানজিশ্যন ইছ্যু এটা হৈছে প্ৰবেবলি বিকজ মই অকণমান চাপৰ আৰু জেনেটিকেলি অলপ ষ্ট্ৰাকচাৰটো পিটিত তো চবে ফাৰ্ষ্ট ৰেকমেণ্ড কৰিলে ডক্টৰ আহি পেলাই মানে সুধিব তুমিয়ে নেকি ভণ্টি মইনা তুমিয়ে নেকি তো এনেকৈ সোধে এতিয়া বয়স হৈছে চুলি পকিছে কালাৰ নকৰোঁ সেইটো কাৰণে অলপ মেচিয়ৰ দেখিবলৈ ফোনত মানে কথা পাতিব বাইদেউ আপোনাক দেখাবলৈ আহিছো আপুনিহে নেকি দিছ ইজ দ্য মানে লুক আৰু কিন্তু সেইটো নাৰী বুলি ডিছক্ৰিমিনেশ্যন মই নকওঁ বিকজ এতিয়া মানে ইনফেক্ট লেডিজবিলাকেও আই থিংক দে ফিল কমফৰ্টেবল তো তুমি বুলি মাতে কেতিয়াবা এণ্ড আই ডোণ্ট মাইণ্ড ইট তো সেইটো ডিছক্ৰিমিনেশ্যন হিচাপত মই নধৰিম ছেকেণ্ড মই একচুৱেলি তেনেকৈ নাই পোৱা খালি ফিজিকেলি যিহেতু মোৰ অকণমান বেক ইছ্যু আছে তো সেইটো কাৰণে অকণমান কামত মই অলপ অসুবিধা পাওঁ বাট ফ্ৰেংকলি ক'ব লাগিলে মই এতিয়ালৈকে অসমত নাইবা এতিয়ালৈকে য'ত য'ত কাম কৰিছোঁ মই ডিছক্ৰিমিনেশ্যন নাই পোৱা ঠিক আছে চ' এতিয়া আপোনাৰ ওচৰলৈ আহিছোঁ তোমাৰ ছেইম কুৱেশ্যন তোমাৰ ওচৰলৈ আহিছোঁ তুমি কেনেকৈ মানে দেখিছা নিজকে এজ এ চাইকলজিষ্ট এইটো ফিল্ডত আৰু আই থিংক মানে আমাৰ ফিল্ডখিনিত নাৰীয়ে বেছি ৰাইট মানে এজ এ চাইকলজিষ্ট হওক বা এজ এ থেৰাপিষ্ট হওক আমি সদায় নাৰী বেছি দেখা পাওঁ কিন্তু তুমি কেনেকৈ দেখিছা যে যদি কেতিয়াবা দেখা যে এজন পুৰুষ চাইকলজিষ্ট এজন মেইল চাইকলজিষ্ট তেওঁক কিবা বেলেগকৈ বিহেভ কৰে বা তোমাক কিবা বেলেগকৈ বিহেভ কৰে সেইবোৰ ফিল কৰিছা নেকি মানে যিহেতু মানে আমাৰ বেছিকৈ মানুহৰ লগত কাম ন আৰু উইমেন আৰ নেচাৰেলি থট টু বি মোৰ কম্পেশ্যনেট ইহঁত বেছি মৰমীয়াল হ'ব বেছি বুজিব সেইটো এটা বস্তু এটা আমি জেনেৰেলাইজ কৰা যায় যে মাইকী মানুহ মানে তেনেকুৱা হ'ব বুলি চ' কেতিয়াবা এনেকুৱা হয় যে কিছুমান পাৰ্টিকুলাৰ ক্লায়েণ্টছে তেওঁলোকে স্পেচিফিকেলি মেইলছ বিচাৰে কাৰণ কি তেওঁলোকে কিছুমান বস্তু অকণমান মেইলছৰ লগত কথা পাতিবলৈ বেছি ইজি ফিল কৰে মই তেনেকুৱা ডিছক্ৰিমিনেশ্যন পোৱা নাই যেনেকৈ মানুহে কৈছে মই এনেকুৱা ডিছক্ৰিমিনেশ্যন এজ ছাচ তেনেকুৱা পোৱা নাই বাট মানে ৰিলেটেড টু দ্য ডিফাৰেণ্ট ট্ৰানজিশ্যনছ অফ আ ফেজ অফ উইমেন এতিয়া বহুত মানে কেইবাবাৰো এনেকুৱা হয় যে মোৰ তাত কিছুমান মেৰাইটেল কেছেছ আহে when I was not married তেতিয়া ন কিছুমানে মোক সোধে যে মেম আপোনাৰ বিয়া হৈছে নেকি তো মানে তেওঁলোকে এনেকুৱা পাৰ্চনেল বস্তু সুধিলে ক'বলৈ অলপমান দিগদাৰী হয় তেতিয়া আৰু তাৰপিছতে মই তেতিয়া তেওঁলোকক এক্সাম্পলটো এইটো দিওঁ যে আপুনি কি কাৰ্ডিঅলজিষ্টতে গ'লে সোধে নেকি ডক্টৰ আপোনাৰ হাৰ্ট ইছ্যুজ আছে নেকি চ' সেইটো এটা কমন বস্তু মানে এটা মিথ বুলিয়ে ক'ম মই যোনটো তেওঁলোকে ভাবে যে বিয়া হ'লেহে মানে এই বস্তুখিনি বুজিব ইন দ্য ছেইম ৱে আমাৰ প্ৰফেশ্যনটো এনেকুৱা হয় যে আমি এতিয়া যদিও চিলড্ৰেনৰ লগত কাম কৰি আছোঁ যাৰ বাচ্ছাৰ অসুবিধা আছে কিবা নহয় কিবা so amar bacha thakok na thakok we are taught to deal with the children so he karone ami hetu jehetu trained hoisu to hetu bostu mane ami manhok ketiba kobo laga hoy bujabo laga hoy mane hetu মোৰ লগতো এইটো হয় এইটো আই থিংক আমাৰ চবৰে লগতে হয় এজ এ প্ৰফেশ্যনেল হয় বাট আই এম লাকি যে মোৰ বাচ্চাটো হোৱাৰ পিছত মানে মোৰ ছোৱালীজনী হোৱাৰ পিছত ইজিয়াৰ মই যেতিয়া কওঁ মোৰ ছোৱালী এজনী যদি তেতিয়া তেওঁলোকে মানে খুব ৰিলেট কৰে আৰু সেইটো এগৰাকী চ' আই থিংক দেটছ নেচাৰেল কিন্তু এতিয়া আৰু এটা কথা দৰ্শকক কওঁ তেওঁলোকক মই আজি এই এপিছডটোত মাতাৰ দুটা কাৰণ আছে প্ৰথমটোতো হ'ল আমি
তিনিওগৰাকীয়ে সেইটো লাষ্টৰ ফালে কৈ দিম বাৰু, এটা হেৰি আছে সেইটো পিছলৈ ক'ম। আৰু এখেতে যিহেতুকে শিশুৰ লগত কাম কৰে, শিশুৰ লগত কাম কৰিলে সদায় মাতৃৰ লগতে জড়িত হৈ থাকে, আৰু সেইটো কাৰণে মাতৃ বা নাৰী, মাতৃ মানেই নাৰী মানে বুলিও ক'ব নোৱাৰি একজেক্টলি, মাতৃ আৰু নাৰীটো ধৰক চিননিমাছলিও যায় বহুত সময়ত। কিন্তু সেইকাৰণে আমি ভাবিছোঁ তেখেতে যিহেতুকে সেনেকৈ ডিল কৰে, সেইখিনি বস্তু আমি তেওঁৰ মুখৰ পৰা ভালকৈ শুনিম। আৰু তেওঁৰো যিহেতুকে মেণ্টেল ইছ্যুজ বা মেণ্টেল হেল্থৰ বহুতখিনি তোমাৰ ওচৰত আহি থাকে, চ' সেইখিনিৰ কথাও আমি বেছিকৈ জানিম। অ'কে, চ' এতিয়া তোমালৈ নাৰী শক্তি বা উইমেন এম্পাৱাৰমেণ্ট বুলি ক'লে এজ এন অকুপেশ্যনেল থেৰাপিষ্ট তুমি কি বুজা, আৰু এজ এন অকুপেশ্যনেল থেৰাপিষ্ট তোমাৰ হাতত কি আছে সেইটো জেগাত কণ্ট্ৰিবিউট কৰিব? Okay. Oh, that's a very difficult question. So, just যিহেতু মই অকুপেশ্যনেল থেৰাপিষ্ট হয়, সেইটো লেন্সেদি চাব গ'লেতো মোৰ কাৰণে চবতকৈ ইম্পৰ্টেণ্ট কথা হৈছে ইণ্ডিপেণ্ডেঞ্চ। তো ইটছ নট অনলি লাইক ফিজিকেল ইণ্ডিপেণ্ডেঞ্চ বা মই নিজে কিবা এটা চাকৰি কৰিছোঁ, বাট বিং ইণ্ডিপেণ্ডেণ্ট ইন অল এছপেক্টছ অফ লাইফ। When we consider all aspects of life, financial independence is very important. অ'কে, ইনফেক্ট মানে মই যেতিয়া মোৰ মাতৃসকল মানে মোৰ মানে শিশুবিলাকৰ মাতৃসকলৰ লগতো কথা পাতোঁ, মানে এইটো মই সঘনাই দেখিছোঁ, যদি মাকগৰাকী ডিপেণ্ডেণ্ট হয় তেতিয়াহ'লে মানে ফাইনেন্সিয়েলি ডিপেণ্ডেণ্ট হয় হাজবেণ্ডৰ ওপৰত, তেতিয়াহ'লে ডিচিজন মেকিংছবিলাক বহুত ডিফাৰেণ্ট হৈ যায়। মানে তেখেতে ৰিচেণ্টলি মই এজন পাইছোঁ, মই প্ৰেক্টিকেল এক্সাম্পল এটাই দি কওঁ। তো ৰিচেণ্টলি পাইছোঁ যে তেখেতে একো নকৰে, হাজবেণ্ডে ৰিচেণ্টলি চাকৰি পাইছে, আৰু ফেমিলি ছাপৰ্ট ছিষ্টেমটো ইমান এটা ভাল নহয়। মাকগৰাকী আহিছে, শিশুটো আহিছে, আৰু শাহুমাক আহিছে। শাহুমাক আৰু লেডিগৰাকী দে আৰ ভেৰি অ'পেন, বাট তেখেতৰ মেইন যোনে ব্ৰেড বাটাৰ আৰ্ণ কৰে, তেখেত ইমান ষ্ট্ৰং উইল নহয় যে শিশু থেৰাপি লাগিব। তো মোৰ হিচাপত নট অনলি এজ এন অকুপেশ্যনেল থেৰাপিষ্ট, এজ এন লেডি মই ভাবোঁ নাৰী দিৱসত মোৰ এইটো মেছেজ থাকিব যে ফাইনেন্সিয়েল ইণ্ডিপেণ্ডেঞ্চ ইজ ভেৰি ইম্পৰ্টেণ্ট। সেইটোৱে চব এছপেক্টৰ পৰাই আপোনাক ছাপোৰ্ট কৰিব। শিশুটোৰ ক্ষেত্ৰত আপুনি যদি এগৰাকী মাতৃ, মানে নট নেচেচাৰী যে আপুনি বহুত কিবা আৰ্ণ কৰিব লাগে, আপোনাৰ নিজৰ যিখিনি পকেট মানি এটলিষ্ট যদি আপুনি আৰ্ণ কৰিব পাৰে, দেৰ আৰ চ' মেনি অপশ্যনছ ৰাইট নাও, মানে বহুত অপশ্যনছ আছে। আপুনি যিখিনি সময়ত খালী থাকে, আপোনাৰ যিটো হবি হয় ন, ইণ্টাৰনেটৰ যুগ এতিয়া, তো ইনফেক্ট মইতো এনকাৰেজ কৰোঁ আপুনি যিমান পাৰে কৰক, আৰু কোনোবাক যদি মানে মই হোম প্লেনো দিওঁ, সদায় মই এইটো হিচাপতে দিওঁ। এজ এন অকুপেশ্যনেল থেৰাপিষ্ট প্ৰবেবলি ফ্ৰম দেট এংগল I see families a bit differently because I treat family as a whole. মই ট্ৰাই কৰোঁ যে এটলিষ্ট যদি মই মানে যিটো লোড হয় সেইটো যাতে মই ডিভাইড কৰি দিব পাৰোঁ। যদি গ্ৰেণ্ড পেৰেণ্টছ, গ্ৰেণ্ড মাম আহে লগত, তেখেতসকলকো অকণমান মই ডেফিনেটলি ঘৰত কৰিব দিম, দেউতাককো দিম, মাককো দিম, যাতে অকল গোটেই লোডটো মই মাকৰ ওপৰত দি দিওঁ। আৰু যদি কোনোবা ৱৰ্কিং হয়, বহুতে থাকে CCL লৈ পেলাই কৰি, মই পূৰা অকল মেম ইয়াৰ লগতেই লাগিম, তেতিয়া মই এইটোৱে কৰিম। মই সেইটো বহুত বেছি এনকাৰেজ নকৰোঁ, বিকজ পেৰেণ্টিং ইজ এ কণ্টিনিউৱাছ প্ৰচেছ। এইটো আপুনি 3 মাহৰ CCL এটা লৈ পেলাই কমপ্লিট পেৰেণ্টিং কোৰ্চটো এণ্ড কৰিব নোৱাৰে, ইটছ নট এ ক্ৰেছ কোৰ্চ। তো আপুনি টাইম লওক, টাইম লৈ পেলাই ভালকৈ কৰক, চাকৰিটো ফ'কাছ কৰক, এইটোতো ফ'কাছ কৰক, আৰু এনেকুৱা হ'ব নালাগে ইয়'ৰ প্ৰফেশ্যন ইজ টেকিং দ্য বেক ছিট, বিকজ ইভেঞ্চুৱেলি শিশুটো যদি আপুনি পিছত ছাপৰ্ট কৰিবলগীয়া হয়, আপোনাক ফাইনেন্সিয়েল ইণ্ডিপেণ্ডেঞ্চ লাগিবই। তো জাষ্ট মানে এজ এ লেডি টু আনাডাৰ লেডি মই সেইটোৱে ক'ম যে ফাইনেন্সিয়েল ইণ্ডিপেণ্ডেঞ্চ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট থিং। আদাৰ দেন দেট এজ এন অকুপেশ্যনেল থেৰাপিষ্ট মই এইটো ক'ম যে ইজ ইয়'ৰ লাইফ বেলেঞ্চ অৰ নট। এনেকুৱাটো নহয় যে আপুনি অকল আপোনাৰ শিশুটো বা আপোনাৰ মানে যিটো ডমেষ্টিক এক্টিভিটিজ সেইখিনিতে আপুনি বিজি আছে নে নাই। আপুনি যিহেতু অকুপেশ্যনেল এংগলৰ পৰা মই যেতিয়া চাওঁ, আপোনাৰ লাইফত ৰিক্ৰিয়েশ্যন আছে নে নাই, আপোনাৰ লাইফত ষ্ট্ৰেছ মেনেজমেণ্ট আছে নে নাই, স্পিৰিচুৱেলিটি ইজ অলছ' পাৰ্ট অফ আৱাৰ অকুপেশ্যন, সেইটোত আপুনি ফুলফিল্ড হয় নে নাই, আপোনাৰ ভাল লাগে নে নাই। ত' এজ এন অকুপেশ্যনেল থেৰাপিষ্ট প্ৰবেবলি মোৰ সেইটো ভিউ পইণ্ট থাকিব। ঠিক আছে, এতিয়া তুমি কোৱাচোন, তোমাৰ ধৰা এংগেলটো তোমাৰ ফালৰ পৰা কেনেকৈ, উইমেন এম্পাৱাৰমেণ্ট বুলি ক'লে তুমি কি মানে মেছেজ দিব বিচাৰিবা, আৰু তুমি এজ এ চাইকলজিষ্ট তুমি কি ভাবা ক'ত কণ্ট্ৰিবিউট কৰিব পাৰা? এজ এ উইমেন ইটছ ভেৰি ইম্পৰ্টেণ্ট কি এগৰাকী নাৰীয়ে তেওঁলোকে যি বিচাৰে সেইটো এক্সপ্ৰেছ কৰাটো খুব দৰকাৰ। বেছিভাগ আমি সৰুৰ পৰাই শিকোৱা যায় নকবি, নালাগে, বেয়া পাব। চ' আমি বহুত বেছি দেখোঁ কি আমি নিজে এটা জাজমেণ্ট এটা বনাই লওঁ নিজৰ বিষয়ে ন, বেলেগে এনেকে ভাবিব তেনেকে ভাবিব, কিন্তু ইটছ ভেৰি ইম্পৰ্টেণ্ট কি মানে এটা ষ্টেপ লৈ পেলাই নিজকে সোধাটো দৰকাৰ যে মই কি বিচাৰিছোঁ, এণ্ড দেন মেকিং দ্য ডিচিশ্যন। চ' ডিচিশ্যন মেকিংটো যাতে নিজৰ হাতত ৰাখে সেইটো বহুত দৰকাৰী। বহুত ক্ষেত্ৰত দেখোঁ কি ডিচিশ্যন মেকিংটো পেৰেণ্টছৰ, হাজবেণ্ডৰ বা XYZ বেলেগ বেলেগ মানুহে কৰিব, সেনেকে ভাবি লওঁ। চ' সেইকাৰণে এজ উইমেন আমি সৰু ছোৱালী এজনীক আমি তেতিয়াৰ পৰা ডিচিশ্যন ল'ব কাৰণে শিকোৱাটো বহুত দৰকাৰ।
ইভেন মই পেৰেণ্টছবোৰক আহিলে কওঁ যে তেওঁলোকে থেৰাপিত প্ৰেক্টিকেলি বস্তু মানে থিয়ৰিটিকেল বস্তুখিনি বা সেনেকুৱা বস্তুবিলাক শিকিলেও ইটছ ভেৰি ইম্পৰ্টেণ্ট কি সেইখিনি প্ৰেক্টিকেল লাইফত কেনেকৈ ইউজ কৰিব পাৰে সৰু সৰু ডিচিশ্যন মেকিং বাচ্ছাবোৰক ল'ব দিব পাৰে তুমি কলটো খাবা নে আপেলটো খাবা ডাইৰেক্টলি আপেলটো কাটি দিয়াতকৈ ন তো সেই তেতিয়া এটলিষ্ট মানে গম পাব যে আচ্ছা মোকো সেই ডিচিশ্যন মেকিংটো মানে মই ল'ব লাগে আৰু দেখোঁ যে কাজিয়া পেচাল লাগিলে পেৰেণ্টছে ডাইৰেক্টলি কয় যে এই ইটো ডাঙৰ ইটো তইতো ডাঙৰ হয় এই সৰু হয় ন তই একো নহয় বুজাই দিবি আৰু এনেকৈ বাট ইটছ ইম্পৰ্টেণ্ট কি আচ্ছা কোৱাচোন এতিয়া এনেকুৱা হৈছে কি কৰিব লাগে চ' গতিকে মানে সেই সৰুৰ পৰাই আমি শিকাব লাগে বস্তুবিলাক ভুল কৰিব পাৰে ডেফিনেটলি বাট মিষ্টেকছ কোনে নকৰে মানে মানুহ মাত্ৰে ভুল আমি কৰোঁৱে আৰু তেনেকৈ শিকিম চ' সেইকাৰণে ডিচিশ্যন মেকিং এণ্ড এক্সপ্ৰেছিং আৱাৰ অ'ন নিডছ কমিউনিকেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট নেক্সট বস্তুটো এটা খুব দৰকাৰ যোনটো প্ৰতিটো মাতৃ প্ৰতিটো নাৰীৰ কাৰণে ইম্পৰ্টেণ্ট ইজ ছেল্ফ কেয়াৰ নিজক সময় দিয়াটো খুব দৰকাৰ মানে উইথ দ্য ডিফাৰেণ্ট ট্ৰানজিশ্যনছ অফ লাইফ ঘৰুৱা ব্যস্ততাৰ লগত বা বাকী মানে অফিচৰ কাম কাজ বহুত চববিলাকৰ মানে হেৰি কৰি পেলাই মাতৃ এগৰাকীয়ে বা নাৰী এগৰাকীয়ে সেই সময়টো একেবাৰে নোহোৱা হৈ যোৱা যেন পায় আৰু সময় থাকিলে ফোন ইউজ কৰা যায় আমি সেইটো বেচিকেলি আজিকালি দেখিছোঁ কিন্তু ইটছ ইম্পৰ্টেণ্ট কি সেই ফোনটো বাদ দি পেলাই আৰু কি কৰিব পাৰোঁ যোনটো মানসীয়েও কৈছে যে ভাল পোৱা বস্তু কি আছে চ' ভাল পোৱা বস্তু ঘপককৈ মনত নাহিব পাৰে কিন্তু যিমানে এংগেজমেণ্ট হ'ব বেলেগ বেলেগ কামত যে কোনোবাই পেইণ্টিং ভাল পাব পাৰে মানে কাৰোবাৰ কাৰণে জাষ্ট ফেচ পেকটো লগোৱাটোৱে এটা মানে বহুত ডাঙৰ কথা হ'ব পাৰে বাট ঠিক আছে সেইটো যদি হয় ডেট হেজ টু বি ডান গতিকে মই ভাবোঁ যে এইখিনি বস্তু মাতৃ এগৰাকীৰ বাবে খুব দৰকাৰ আৰু মই এটা বস্তু এড কৰিব পাৰিম নট এক্সেক্টলি ৰিলেটেড টু ইয়ৰ কুৱেশ্যন মানে মোৰ মানে জেনুৱেনলি সেইটো ফিল হয় দেই মানে নাৰীসকলৰ কথা যেতিয়া আমি কওঁ নাৰী দিৱস বুলি ক'লে মই এইটো কথা নোকোৱাকৈ থাকিব নোৱাৰিম মোৰ ক্ষেত্ৰত হোৱা নাই বহুত নাৰীৰ ক্ষেত্ৰত এইটো হৈছে যেতিয়াই হয় ন মানে আমি যেতিয়া দেখোঁ যে ইন লজ আৰ ভেৰি ছাপৰ্টিভ মানে কওঁ ন যে ফেমিলি বহুত ছাপৰ্টিভ তো ছাপৰ্টিভটো আমি কেনেকৈ দেখোঁ নাৰীসকলৰ ক্ষেত্ৰত তাই যি কৰে তাকে কৰিব দিছোঁ যি পিন্ধে তাকে পিন্ধিব দিছোঁ তো ডেট ইজ নট বিং ছাপৰ্টিভ that is basic necessity no মানে যদি হাজবেণ্ডৰ কিবা এটা হয় নাৰী ৱাইফ গৰাকীয়ে মহিলা গৰাকীয়ে তান ধনছে কৰিব কিন্তু যেতিয়াই লেডিজৰ ক্ষেত্ৰত হয় মানে সেইটো মোৰ মানে বহুত মানে মই এইটোৱে মেছেজ আপোনালোকক দিব বিচাৰোঁ মানে তাই যি পিন্ধিব খুজিছে তাকেই পিন্ধিব দিছোঁ তাই যি কৰিব বিচাৰিছে তাকেই কৰিব দিছোঁ ডেটছ নট উমেন এম্পাৱাৰমেণ্ট ডেট ইজ আৱাৰ বেচিক নেচেচিটি ন তো আপোনালোকে যদি ছাপৰ্ট কৰিছে কিবা এটা পজিটিভ থট কণ্ট্ৰিবিউট কৰক যদি নোৱাৰিছে দেখিছে ছোৱালীজনী বিজি আছে তেতিয়াহ'লে অকণমান সেইখিনি সময়ত অকণমান পিছত কথা পাতক কিবা এটা যদি দেখিছে বহুত বেছি বাৰ্ডেন হৈছে ষ্ট্ৰেছটো মেনেজ কৰিব পৰা নাই সুধক মই কিবা হেল্প কৰিব পাৰিম নেকি ডেট ইজ কল বিং ছাপৰ্টিভ মই তাই যিয়ে কৰিব বিচাৰিছে তাকে কৰিব দিছোঁ কাপোৰ যি পিন্ধিছে আমাৰ একো প্ৰব্লেম নাই আমি একদম চিল ফেমিলি মানে তুমি এতিয়া এইখিনি কথা যেতিয়া কৈ আছা ন মই মানে একচুৱেলি ভাবি আছোঁ এই আমি যেতিয়া কওঁ এইখিনি বেচিক নিডটো বাদেই দিয়া এগৰাকী নাৰীয়ে মানে আই থিংক আমাৰ সমাজত বহুত কমেই হয় অসমীয়া সমাজত মই কমেই দেখিছোঁ কিন্তু তাৰ মাজতো আমাৰ মাজতো আছে মানে তিৰোতাগৰাকীয়ে নিজে যে মানে তাই এনেকৈ ভাবে নাই মই এইখিনিতো সহ্য কৰিবই লাগিব দিছ ইজ আই হেভ টু ডু দিছ মই এইখিনি কষ্ট সহ্য কৰিবই লাগিব মোক তেওঁ কথা শুনাই আছে মই শুনিবই লাগিব মোক শাহুৱাই কিবা কৈ আছে মই কৰিবই লাগিব মোক অমুকে কৈ আছে কৰিবই লাগিব আৰু সেই কৰিবই লাগিব বুলি ভাবি নিজকে সেই কোকোন বা শ্বেলটোৰ ভিতৰত সোমাই যায় তুমি চাগে সেনেকুৱা মানুহ বহুত কয় ন তাৰপিছত এটা টাইমত বাৰ্ণ আউট হৈ যায় তাৰপিছত বেলেগ বেলেগ ইছ্যুজ আহি যায় বিবাহত প্ৰব্লেম আহি যায় আৰু সেই গোটেইখিনি প্ৰব্লেম সদায় আমি দেখা পাওঁ ল'ৰা ছোৱালীৰ আৰু সেই ল'ৰা ছোৱালীৰ এতিয়া আমি সেইখিনিলৈকে আহিম কেনেকৈ মাক বাপেকৰ ইছ্যুজ মাক বাপেকৰ প্ৰব্লেমে শিশুৰ বিকাশত কেনেকৈ অসুবিধা দিয়ে প্ৰথমে এটা বস্তু তুমি যোনটো এতিয়া ক'লা ন কানেক্টিং ডেট যেতিয়া এটা কিবা এটা প্ৰব্লেম এটা হয় আমাৰ নৰ্মেল হিউমেন টেণ্ডেঞ্চি বেছিভাগৰ এইটো থাকে এইটো আমুকৰ কাৰণেহে হৈছে চ' আমি সেই ৰেছপনচিবিলিটিটো বেলেগৰ ওপৰত দি দিওঁ বাট আমি সেই কনচিয়াছনেছটোলৈকে আহিব লাগিব যে যদিও সেইজন মানুহে প্ৰব্লেম ক্ৰিয়েট কৰি আছে মোৰ প্ৰব্লেমটো মই নিজেই ছল্ভ কৰিব লাগিব দেট ইজ থেৰাপি দেট ইজ এম্পাৱাৰিং ওৱান ছেল্ফ দেট ইউ হেভ টু হিল ইয়ৰ ছেল্ফ ইউ হেভ টু অ'ন ইয়ৰ প্ৰব্লেমছ ঠিক আছে তোমাৰ হাজবেণ্ডে ছাপৰ্ট নকৰে ইনলজে ছাপৰ্ট নকৰে বাট ঠিক আছে এইটোৰ পৰা ওলাবলৈ তুমি কি কৰিবা এতিয়া আমি যদি ষ্টেটিষ্টিকেলি চাওঁ 1 in 8
children suffer from মানে নিউৰো ডেভেলপমেণ্টেল ডিছঅৰ্ডাৰ ADHD কওঁ অটিজম কওঁ লাৰ্ণিং ৰিলেটেড ডিফিকাল্টিজ কওঁ চ' 8জনৰ ভিতৰত এটাৰ হ'ব পাৰে ঠিক আছে ডায়েগন'চেবল লেভেলত নহ'লেও কিছুমান সৰু সুৰা চিমটমছ থাকিব পাৰে এণ্ড ডেট ইজ অলছ' মানে বহুত ডাঙৰ ষ্ট্ৰাগল এগৰাকী মাদাৰৰ কাৰণে ন সেইটো আৰু no parent would want their child to have some kind of issues চ' যেতিয়া পেৰেণ্টছবোৰ আহে তেওঁলোকে যে স্কুলৰ পৰা ৰেফাৰ কৰিলে চ' কমন চিনেৰিঅ'টো কি হয় তেওঁলোকৰ পৰা যে ইছ্যুজ পাইছে পেৰেণ্টছ কল কৰিলে পেৰেণ্টছক কৈছে প্ৰিন্সিপালে যে এছেছমেণ্ট গৈ পেলাই কৰোৱা ডেট ইটছেল্ফ ইজ এ ভেৰি বিগ নিউজ ফৰ দেম কি হৈছে মোৰ বাচ্চাটোৰ মানে চাইকলজিষ্টৰ তাতে পঠাওঁতে যে কিবা একো হোৱা নাই বাকীখিনিতো ঠিকে আছে বাট একাডেমিক ইছ্যুজ যোনটো হৈ আছে তাৰ ৰুট কজটো কি হয় তো সেই আণ্ডাৰষ্টেণ্ডিংটোৱে নাথাকে তেওঁলোকৰ সেইটো আহিবলৈ বহুত টাইম লাগে তাৰপিছত তেওঁলোকে অহাৰ পিছত যেতিয়া গম পাইছে যে কিবা নহয় কিবা এটা ইছ্যু আছে সেই ইছ্যুটো একচেপ্ট কৰিবলৈ ইটছ ভেৰি ডিফিকাল্ট আৰু বহুত পেৰেণ্টছৰ মইতো দেখোঁ যে তেওঁলোকৰ নিজক লৈ পেলাই বহুত বেছি গিল্ট হৈ থাকে মোৰে কিবা ভুল হ'ল নেকি মই টাইম নিদিলোঁ নেকি বা মই আৰু বেটাৰ পেৰেণ্ট হ'ব পাৰিলোঁ হয় নেকি চ' ভয় এটা আগলৈ কি হ'ব এতিয়া শিশুটিৰ মোৰ জব আছে এতিয়া জবটোৰ লগত আৰু এই দুটা বস্তু মই বেলেঞ্চ কেনেকৈ কৰোঁ চ' মানে আইডিয়েলি আমি কি দেখোঁ যে মেলছ টেক দি ৰোল অফ দি ব্ৰেড ৱাইনাৰ চ' সেইখিনি মানে পইচা আৰ্জিবলৈ তেওঁ হেৰি কৰে তো তেতিয়া ৱাইফগৰাকীয়ে চাকৰি এৰি দিয়ে বা সেই দুটা বস্তুৰ মাজত জাগল কৰি থকা যায় কিন্তু সেই গিল্টটো যোনটো হয় ন সেই শ্বি হেজ টু অভাৰকাম দেট গিল্ট দেট ইজ চামথিং উইচ ইজ ভেৰি ইম্পৰ্টেণ্ট মানে ইটছ লাইক কি এই ঘৰটোৰ ভালকে ষ্ট্ৰং থাকিবলৈ আমি সূতাকেইটা ভালকে পুতিব লাগিব ন চ' ইটছ লাইক ডেট আৰু এই বছৰৰ আমাৰ নাৰী দিৱসৰ যোনটো থিম হয় সেইটো হ'ল আমাৰ গিফ্ট টু গেইন চ' আমি এইটো নহয় যে ফ'কাছটো আমি অকল শিশুটিৰ ওপৰতে কৰিম আমি ফ'কাছটো কৰিব লাগিব বাকীকেইটা সূতা বাকীকেইটা আৰু ষ্ট্ৰেংথেনিং চ'ৰ্চেছ প্ৰটেক্টিভ ফেক্টৰ্ছ কি আছে যে সেইটো আমাৰ ফেমিলি মেম্বাৰ্ছ হ'ব পাৰে বা সেই উইমেনগৰাকী হ'ব পাৰে নট জাষ্ট দি উইমেন ইভেন দি আদাৰ ফেমিলি মেম্বাৰ্ছ হেজ টু টেক কেয়াৰ চ' আমাৰ এজ এ ছ'চাইটি আমি ফ'কাছটো এইটো ৰাখিব লাগিব যে আমি লেবল কৰাতকে আমি দেখুৱাব লাগিব এতিয়া তেওঁলোকে কি কৰিব পাৰে ইভেন দ্য স্কুলছ ইভেন দি মানে বাকী প্ৰফেশ্যনেলছ কাৰণ আমি ঘপককৈ এটা ডায়েগন'চিছ যেতিয়া বনাই দিওঁ ন অটিজম আছে বাচ্চাটোৰ তেতিয়া ইটছ ভেৰি ডিফিকাল্ট ফৰ দেম গতিকে আমি যদি তেওঁলোকক এম্পাৱাৰ কৰোঁ মানে দেন ইট ইজ ভেৰি মাছ ইজিয়াৰ ফৰ দেম সেই বাৰ্ডেনটো লোৱা কাৰণ তেওঁলোকে সেই কেয়াৰ গিভাৰ্ছ বাৰ্ডেন বহুত মানে আহিলে আমি দেখিলেই গম পাওঁ যে বহুত বেছি বাৰ্ডেনত হেৰি কৰি আছে ৰাতিপুৱাৰ পৰা গধূলি বাচ্চাটো শিশুটোৱে চাই আছে তাৰপিছত থেৰাপিৰ কামখিনি আকৌ ঘৰত গৈ কৰোৱা আকৌ পিছদিনাখনৰ ৰুটিন টাইম ক'ত পাইছে চ' দেৰ কাম দি ৰোল অফ দি কেয়াৰ গিভাৰ্ছ হিয়াৰ আৰু এইটো কথাতে মই এটা কথা কওঁ মানে জেনেৰেলি এইটো তোমালোকেও দেখিছা চাগে যেতিয়া পেৰেণ্টছ আহে মাকগৰাকীয়ে সদায় ক'ব মেম একচুৱেলি মই টাইম দিব পৰা নাছিলোঁ মই ৱৰ্কিং মাদাৰ যে চ' দেট ৱৰ্কিং মাদাৰ গিল্ট মই কেতিয়াবা বাপেক এজনৰ পৰা শুনা নাই মই মেম টাইম দিব পৰা নাই কাৰণ মই কাম কৰোঁ যে দেউতাকে কেতিয়াও শুনা নাই মাকগৰাকীয়ে কয় আৰু 2 নম্বৰ কথা এটা তোমালোকে লক্ষ্য কৰিছা নাইবা মেম মই মানে হেৰি থাকোঁতো ঘৰত কামত ব্যস্ত থাকোঁ সেইকাৰণে মই মোবাইলটো দি থৈ দিলোঁ মোবাইলটো দেউতাকেও দেখুৱায় মাকেও দেখুৱায় ৰাইট কিন্তু মাকজনীয়ে সেই বস্তুটো নিজৰ ওপৰত লৈ লয় দেট ৱাজ অনলি মাই ৰোল ময়ে কৰিব নালাগিছিলে মোবাইল দিব নালাগিছিলে অকল সেইটো মোৰে ৰোল অকল তেখেতৰে ৰোল নহয় সেইটো বাকী ফেমিলিৰ গোটেইখিনি মানুহেও দেখাব পাৰে যে বাচ্চাটোক আমি বেলেগ কিবা কামত এংগেজ কৰিব লাগে ঠিক আছে চ' এতিয়া তুমি এটা কথা কোৱাচোন মানে এজ এ অকুপেশ্যনেল থেৰাপিষ্ট যেতিয়া তুমি পেৰেণ্টছক কাউন্সেলিং কৰা মাদাৰ্ছবোৰক কোৱা চ' তোমাৰ মানে টেক হোম মেছেজটো কি হ'ব মাদাৰ্ছৰ কাৰণে তেওঁলোকে কি কৰিলে মানে শিশুৰ ওপৰত প্ৰভাৱটো কমকে পৰিব অলৰেডি আমি সেইখিনি কথা পাতিছোৱে কিন্তু এজ এন অকুপেশ্যনেল থেৰাপিষ্ট তুমি আৰু বেলেগকে কি পইণ্ট এড কৰিব বিচাৰিবা সদায়তো মই এইটো কওঁৱে যে ফাৰ্ষ্ট টেক কেয়াৰ অফ ইয়ৰ চেল্ফ বিফৰ ইউ টেক কেয়াৰ অফ আদাৰ্ছ সেইটো লাগিলে বাচ্ছা হওক বা ফেমিলি হওক যোনেই নহওক ছেকেণ্ড ৰেগুলেশ্যন যিটো এজ এন অকুপেশ্যনেল থেৰাপিষ্ট মই হাইলাইট কৰিব বিচাৰিম আপোনাৰ যদি মাক হিচাপে বা মানে ঘৰৰ যিকোনো আৰু নট অনলি মাক মই যদি থেৰাপিষ্ট হিচাপে মই ৰেগুলেটেড নহয় মই মোৰ লগত থকা
শিশুটো বা মোৰ বাচ্ছাটো মই কেতিয়াও ৰেগুলেট কৰিব নোৱাৰোঁ তো শিশু এটাই সদায় নাৰ্ভাছ ছিষ্টেমৰ যিটো ষ্টেট হয় সেইটো মিমিক কৰে চ' মানে কো ৰেগুলেশ্যনটো বহুত ইম্পৰ্টেণ্ট স্কিল হয় তো মই স্পেচিয়েলি ট্ৰাই কৰোঁ যে মাদাৰগৰাকী ৰেগুলেটেড হয় নে নহয় কেতিয়াবা এনেকুৱা হয় শিশুটোৱে বেলেগ মানুহৰ ওপৰত হাত নুঠালেও মাকৰ ওপৰত হাত উঠায় তো সেইটো আমি তো সেইটো হয়তো দুটা কাৰণত হ'ব পাৰে বাৰ্ণ আউট হয় মাকেও ভাবে মাৰাটো একচেপ্টেবল তো তেখেতেও হাত উঠায় নাইবা বেলেগ ফেমিলিৰ মানুহেও তেখেতক এনেকৈ ট্ৰিট কৰে যে বাচ্ছাটোৱে ভাবে শ্বি ইজ দ্য মষ্ট লাইক মানে হেৰি আৰু ভালনাৰেবল ওৱান তো তেখেতৰ আগতে মই দেখাব পাৰোঁ সেইটোৱে কো ৰেগুলেশ্যন আপুনি মানে নিজক আগতে কাম ডাউন কৰক তাৰপিছত শিশুটোৰ কথা ভাবক বিকজ আপুনি যদি নিজে এনচিয়াছ হৈ থাকে নিজে ষ্ট্ৰেছত থাকে আপোনাৰ নিজৰ ব্ৰিডিং ৰেট আপ এণ্ড ডাউন হৈ থাকে আপোনাৰ বাচ্ছাটোৱে কান্দিলে খং উঠি থাকে মানে চুপ থাক বুলি ক'লে বাচ্ছাটো চুপ থাকিব পাৰে সেইটো স্কিল লৈ বাচ্ছাটো জন্ম নহয় তো সেইটো মই এডিশ্যনেল এড কৰিব বিচাৰিম বাকী তোমালোক দুগৰাকীয়ে গোটেইখিনি পইণ্ট আই থিংক এড কৰি দিছাই আৰু এটা কথা এই যে বিহেভিয়াৰেল ইছ্যুজ বিলাক যে ডেভেলপ হয় বহুতে নাজানে মানে যে এই বিহেভিয়াৰেল ইছ্যুজবোৰ যে আমি ঘৰৰ পৰাই ডেভেলপ হয় সেই বস্তুটোৰ বিষয়ত অকণমান ক'বা নেকি বহুতবাৰ এনেকুৱা হয় যে বাচ্ছাটোৱে মাৰিছে বা বোলে গাখীৰৰ গিলাচটো পেলাই দিছে এতিয়া সেইটো কাৰণে পেৰেণ্টছ খং উঠি আছে বাট যিকোনো ব্যৱহাৰ যিকোনো বিহেভিয়াৰ ডেভেলপ হওঁতে ইট ডাজ নট ডেভেলপছ ইন ভেকিউম এনেই খালী পৰিস্থিতিত মানে কেতিয়াও ডেভেলপ নহয় চ' এইটো মানে এটা কজ এণ্ড ইফেক্ট ৰিলেশ্যন এটা শিকি লোৱা যায় বাচ্ছাটো এতিয়া মানে মই কমন এক্সাম্পল সদায় দিওঁ যে ধৰক হাজবেণ্ড ৱাইফ ৱৰ্কিং আৰু বাচ্ছাটো শিশুটি আছে চ' এভৰি ডে 9 o'clock সদায় 9টা বজাত সি কান্দা কাটা আৰম্ভ কৰিব আৰু তাৰপিছত পেৰেণ্টছে বোলে ফোনটো দি দিলে ইভেঞ্চুৱেলি কি হ'ব বাচ্ছাটোৱে সেইটো বস্তু শিকিব যে 9টা বজাত যদি মই কান্দো পেৰেণ্টছ মোৰ অকুপাইড আছে তেতিয়া মই সদায় এইটো টাইমতে কান্দা কাটা কৰিম আজি দিয়া নাই বেছি জোৰছে কান্দিব চ' ইভেঞ্চুৱেলি সেইটো বস্তু শিকি গৈছে ইট ফৰ্মছ ইন আ ডেভেলপমেণ্টেল পেটাৰ্ণ আমি অকল সৰু বাচ্ছা বুলি নহয় আমি চব মানুহে সেইটো মানে শিকো ন যে আমি এটা কাম কৰিলে তাৰে কনচিকুৱেঞ্চটো কি হ'ব সেইটোৰ হিচাপত ইট উইল ডিপেণ্ড কি সেইটো বাঢ়িব নে কমিব গতিকে যিকোনো বিহেভিয়াৰ ডেভেলপ হোৱাৰ মূৰতে কিবা এটা কজ থাকিব তো কজটোৰ মানে ওপৰত যদি পেৰেণ্টছে অকণমান গুৰুত্ব দিয়ে কিয়নো এইটো পেটাৰ্ণ হৈছে তেতিয়া ডেফিনেটলি সেইটো আমি চেঞ্জ কৰিব পাৰোঁ যেনেকৈ ডেভেলপ হৈছে সেইটো আমি ছাবষ্টিটিউটো কৰিব পাৰোঁ বেলেগ বিহেভিয়াৰ দি গতিকে মানে পেৰেণ্টছৰ লগত মই এইটো দেখিছোঁ যে তেওঁলোকে ফিমেলছে এনেকৈ ভাবে যে এতিয়া নেক্সট এইটোৰ পিছত এইটো মানে আৰু কিবা এটা মানে ডেভেলপ হ'ব লাগিব কিন্তু এটা পইণ্ট অফ কশ্যন তেওঁলোকৰ কাৰণে যে এইটো এটা চিলেবাছ নহয় কাউন্সেলিং অৰ থেৰাপি ইজ আ প্ৰচেছ টাইম লাগিব যিহেতু মানে শিশুটি ডাঙৰ হৈ গৈ থাকিব তাৰে লগত সেই ডেভেলপমেণ্টেল টাস্কবিলাকো ডাঙৰ হৈ মানে চেঞ্জেছ হৈ থাকিব ন গতিকে সেই বাৰ্ডেনটো নিজৰ ওপৰত কেনেকৈ ল'ব নালাগে দেট ইজ ছামথিং উইচ হেজ টু বি লাৰ্ণ নিজৰ হিল কৰাটো ইট ইজ নট এ লাক্সাৰী বেছিভাগ আমি দেখোঁ যে একো নহয় আগতে মোৰ আপুনি বাচ্ছাটোক চাওক মই হ'ব বাৰু বিকজ অফ অবভিয়াছ ফাইনেন্সিয়েল ৰিজনছ পইচা পাতিৰ হেৰিৰ কাৰণে ন কিন্তু এগেইন যোনটো ময়ো কৈছোঁ মানসীও কৈছে যে আগতে নিজৰ ওপৰত যদি ফ'কাছ কৰোঁ তেতিয়াহে বাকীখিনি বস্তু গুৰুত্ব দিব পাৰিম তেতিয়াহে এটা ৰেজিলিয়েণ্ট ল'ৰা ছোৱালী যোনে নিজৰ কেয়াৰ ল'ব পাৰিব বা বাকীখিনি বস্তু বুজাবুজি হেৰিত কৰিব পাৰিব তেতিয়া সেইখিনি বস্তু নিজে শিকাটো খুব দৰকাৰ আৰু ডিপাৰ লেভেলতো ডাঙৰ হ'লেও ইনফেক্ট নিউৰোটিপিকেল চিলড্ৰেন অলছ' মানে যাৰ একো অসুবিধা নাই আমি লগ নাপাওঁ তেনেকুৱা পেৰেণ্টছ যদি কোনোবাই চাই আছে ইভেঞ্চুৱেলি ল'ৰা শিশু হ'লে সেইটোৱে তেখেতৰ ৰিলেশ্যনশ্বিপত এফেক্ট কৰিব যদি আপুনি মানে আপুনি এটা আইডিয়েল হেৰি নেদেখায় ৰেগুলেটেড বিহেভিয়াৰ নেদেখায় ছোৱালী হ'লেতো ডাইৰেক্ট সেইটোতো আৰু বেছি দীঘলীয়া হৈ গৈ থাকিব তো এইটো এণ্টায়াৰলি বেলেগ এটা টপিক এইটো পিছত কেতিয়াবাৰ কাৰণে ৰাখিব লাগিব কাৰণ আমিতো অনেক টপিক আৰু আনি থাকিব লাগিব বাৰু কিন্তু আজি এইখিনিতে যিহেতুকে আমি এতিয়া মেইনলি ফ'কাছ কৰি আছো নাৰী দিৱস মাতৃ আৰু এই মাতৃখিনিৰ কাৰণে আমি বহু দিনৰ পৰাই ভাবি আছো কিবা এটা কৰিব লাগে আই থিংক লাষ্ট এবছৰ মানে হ'ল ভাবি চ' ফাইনেলি আজি আমি এইটো ষ্টেজত আহি পাইছোঁ সেইটো কাৰণে মই এটা আপোনালোকৰ আগত ভাল খবৰ এটা দিব বিচাৰিছোঁ খবৰটো কোনে দিবা তুমি দি দিয়া মানে আমি বহুত দিনৰ পৰা চ' উই আৰ মানে প্ৰফেচনেল ফ্ৰেণ্ডছ ত' আমি ভাবি আছিলোঁ একেলগে কিবা এটা কৰোঁ চ' উই আৰ ষ্টাৰ্টিং স্পৃহা ফৰ Briddhi and Spriha coming together to empower especially the parents, like especially the mothers. So আপোনালোকৰ আমি সেইটো আৰম্ভণিতে কমপ্লিমেণ্টাৰী হিচাপে ষ্টাৰ্ট কৰিম জুন আহে ইট উইল বি পাৰ্ট অফ দ্য থেৰাপি চিষ্টেম যে আপোনালোকে এবাৰ তেখেতৰ লগত বহি পেলাই আপোনাৰ নিজৰ বিকজ
এগেইন আমি বাৰে বাৰে এইটোৱে কৈ আছোঁ, আপুনি যদি এম্পাৱাৰ নহয় আপোনাৰ ফেমিলিটোক আপুনি এম্পাৱাৰ কৰিব নোৱাৰে। তো ৱেলকাম সনামিতা, ইটছ গ্ৰেট টু বি কোলাবৰেটিং ফাইনেলি। য়েছ বেচিকেলি মানে আমি বহুত দিনৰ পৰা সেই কোলাবৰেশ্যনটো কৰিম বুলি ভাবি আছিলোঁ। আমাৰ চবৰে মানে মাইণ্ডত আছিলে যে আমি কিবা এটা কৰিব লাগিব মানে ফৰ দি পেৰেণ্টছ। গতিকে এই প্ৰগ্ৰেমটো বেচিকেলি ইট উইল নট বি আ ইণ্ডিভিজুৱেল থেৰাপি, ইট উইল বি আ গ্ৰুপ থেৰাপি। আমি বাহিৰত বেছিকৈ দেখোঁ এই কনচেপ্টটো ন, যে চেল্ফ হেল্প গ্ৰুপ আছে বা গ্ৰুপছ আছে, মানে এই কমন মানে ফিমেলছবোৰে যেতিয়া লগ পায় ন আৰু তেওঁলোকে যেতিয়া ডিছকাছ কৰে বস্তুখিনি, অভাৰকাম কেনেকৈ কৰিব পাৰে, সেই বস্তুবিলাক আমি মানে ষ্ট্ৰেটেজিকেলি শিকাম, চাইকলজিকেলি নিজকে কেনেকৈ হিল কৰিব পাৰি, বা ডিফাৰেণ্ট ষ্ট্ৰাগল যোনবিলাক দৈনন্দিন ষ্ট্ৰাগলছ আপোনালোকৰ হয়, সেই ষ্ট্ৰাগলছখিনি কেনেকৈ অভাৰকাম কৰিব পাৰিব, সেইখিনি আমি এটা মডিউল হিচাপত, ছেশ্যন হিচাপত আমি তেনেকৈ উইকলি ধৰক লগ পাম, তেনেকৈ শিকাম বস্তুখিনি। আৰু আশা কৰোঁ আপোনালোকে সেইখিনি ইউজ কৰে যদি বহুতখিনি মানে বাৰ্ডেন বা প্ৰব্লেমছ নিজৰ কম কৰিবলৈ নিজে সাজু হ'ব। সেইটোৱে, আৰু সেইটো কাৰণে আমিও প্ৰায়ে লগ হৈ থাকোঁ নিজৰ হিলিং কৰিবৰ কাৰণে। মানে যিহেতুকে শিশুৰ ৰাস্তা সদায় মাতৃ পেৰেণ্টছৰ ফালৰ পৰাই যায়, আৰু এইটো আৰু এবাৰ ক'ব বিচাৰিছোঁ, অকল মাকেই নহয় দেউতাকেও গোটেইখিনি কাম কৰিব লাগিব। শিশু যদি ভাবিছে শিশুৰ বিকাশ ভালকৈ হ'ব লাগে, আপোনালোক মাক দেউতাক দুগৰাকীয়ে শিশুৰ লগত ভাল সময় কটাব লাগিব, ভাল ব্যৱহাৰ দেখাব লাগিব, কাজিয়া পেচাল কৰিব নালাগিব। তেতিয়াহে আপোনালোকে পাৰিব যে আমাৰ শিশুৰ বিকাশ বহুত ধুনীয়া হ'ব। আৰু সেইটো কাৰণে আমি আৰু আমাৰ এপিছ'ডবোৰত আমি একচুৱেলি মাদাৰ্ছবোৰক আনিম, যাৰ বহুত ধুনীয়া ডেভেলপমেণ্ট হৈছে, আৰু তেওঁলোকৰ জাৰ্ণিবোৰ আপুনি শুনিব, মানে এক্সিলেণ্ট ৱেত তেওঁলোকে হেণ্ডেল কৰিছে। ষ্ট্ৰেছ বহুতৰ লাইফত আহে, কিন্তু আমি সেই হেণ্ডেল কেনেকৈ কৰিছোঁ সেই বস্তুটোৰ ওপৰত ডিপেণ্ড কৰে। আমি আছোঁ আপোনালোকৰ লগত, আপোনালোকৰ কিবা অসুবিধা হ'লে আমালৈ যোগাযোগ কৰিব পাৰে। আৰু তাৰপিছত আকৌ নতুন খণ্ডলৈ আহিম, তাৰে প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ। থেংক ইউ।